নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিজিটেল ইনফো। আপোনালোকে নিশ্চয়কৈ দেখিছে যে যিমানবোৰ হস্পিটেল আছে, এম্বুলেন্স আছে বা মেডিকেল লাইনৰ লগত জড়িত যিমানবোৰ ষ্ট'ৰ বা ক্লিনিক আছে, এই সকলোবোৰতে প্লাছ চিহ্ন থাকে, যিটো ৰেড কালাৰত থাকে। আপুনি জানেনে ৰেড কালাৰৰ এই প্লাছ চিহ্ন কি কাৰণে থাকে বা ইয়াৰ মানে কি? যদি আপুনি নাজানে, ভিডিঅ'টো শেষলৈ চাই থাকক। ৰেড কালাৰত যিটো প্লাছ চিহ্ন থাকে তাক আমি ৰেড ক্ৰছ বুলি কওঁ। এই যিটো ৰেড ক্ৰছ থাকে ইয়াৰ অৰ্থ হ'ল ইমাৰ্জেঞ্চি। ইয়াৰ পৰা আমি বুজি পাওঁ যে ই ইমাৰ্জেঞ্চি কণ্ডিশ্যনক ইণ্ডিকেট কৰে। এই যিটো আমাৰ ৰেড ক্ৰছ আছে, ই এটা সংগঠন হয় যাক 1863 চনত হেনৰী ডনেষ্ট আৰু 4গৰাকী ব্যক্তি যৌথভাৱে আৰম্ভ কৰিছিল, যাৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাত আছে। ইয়াৰ মূল উদ্দেশ্য আছিল যুদ্ধত আঘাতপ্ৰাপ্ত লোকক চিকিৎসা প্ৰদান কৰা। এই সংগঠনৰ লোকসকলে ৰেড ক্ৰছ অথবা প্লাছ চিহ্নৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত মেডিকেল ষ্টাফক দূৰৰ পৰাই চিনিব পৰা গৈছিল। তেতিয়াৰ পৰাই এই সংগঠনটোৱে কাম কৰি আছে আৰু বৰ্তমানলৈ সেৱা প্ৰদান কৰি আছে। আৰু যিটো ৰেড ক্ৰছ আছে বা প্লাছ চিহ্ন আছে, সম্পূৰ্ণৰূপে মেডিকেল লাইনৰ লগত জড়িত হৈ গৈছে। লাগিলে আপুনি শিক্ষিত হওক বা নহওক, কিন্তু আপুনি য'তেই প্লাছ চিহ্ন থাকে বা ৰেড ক্ৰছ দেখে, তেতিয়াই আপোনাৰ মূৰত অট'মেটিকেলি আহি যায় যে ই মেডিকেল লাইনৰ লগত জড়িত। নতুবা আপুনি যেতিয়া এম্বুলেন্স দেখে য'ত প্লাছ চাইন থাকে, তেতিয়া আপুনি বুজি উঠে যে ইমাৰ্জেঞ্চি কণ্ডিশ্যন আছে আৰু আপুনি এলাৰ্ট হৈ যায়। কেনেকুৱা লাগিল আজিৰ আমাৰ এই ভিডিঅ'টো জনাবলৈ নাপাহৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেল ডিজিটেল ইনফো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।